ৰাতিপুৱা সময়ত যিবিলাক পাখি আমাৰ ওলায় সেইবিলাক পাখি আমাৰ বিক্ৰী হৈ যায় যিবিলাক মানুহে থাইলেণ্ড মাগুৰ মাছ পোহে তেওঁলোকে লৈ যায় আৰু কিছুমান মানুহ আছে তেওঁলোকে খাবৰ কাৰণে লৈ যায় ঠেং মাথা আৰু যিবিলাক পাখি পেটু থাকি যায় সেইবিলাক কিছুমান থাইলেণ্ড মাগুৰ মাছ যিবিলাক মানুহে পোহে তেওঁলোকে লৈ যায় ইয়াত আৰু পিছফালে দেখোন লেতেৰা হৈ থাকে ৰাতিপুৱা তাৰমানে কি আমি ইয়াত ৰাতি থৈ যাওঁ পেলাই দিয়ে ইয়াতে কেতিয়াবা ইয়াতে পেলাই থৈ গুচি যাওঁ চুইপাৰ আহে ৰাতিপুৱা তেওঁলোকে আহি চফা কৰি দিয়ে বাদ বাকী টাউন কমিটিৰ মানুহ আহি প্ৰতিদিন নাই আহে সেইটো চবেই নেপেলায় বাৰু কিছুমান পেলাই থৈ যায় কথাটো বেয়া গোটেই লেতেৰা হৈ যায় গোন্ধাই থাকে পৰিৱেশটো বেয়া হয় হয়নে হয় সেইটোতো কথাটো বেয়া হৈছে তো এতিয়া যদি বাতৰি এটা সেইটো ওলাই যায় দিগদাৰ এটা হৈ যাব নহয় জানো বহুত দিগদাৰ কিমান হ'ল 200 টকা কিমান লৈ যাওক হ'ব লৈ যাওক হেল্ল' হ'ব লৈ যাওক এনেই মই কাম লওক হ'ব লৈ যাওক পিছত বস্তুটো বেয়া হৈছে খালি দেই এয়া আকাশবাণী গুৱাহাটী শ্ৰোতাসকলক আকাশবাণী গুৱাহাটীৰ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকালৈ স্বাগতম জনাইছোঁ কি যে তোমার সঙ্গ প্রিয়া কি যে তোমার সঙ্গ কি যে তোমার সঙ্গ প্রিয়া কি যে তোমার সঙ্গ তোমার অঙ্গ জ্বলন্ত জুই তোমার অঙ্গ জ্বলন্ত জুই মই যে পতঙ্গ কি যে তোমার সঙ্গ প্রিয়া কি যে তোমার সঙ্গ জীবনের রক জিমান তৃষ্ণাও বাড়ে কিমান জীবনের রক জিমান তৃষ্ণাও বাড়ে কিমান এই নিশানে লাগে কোন এই নিশানে লাগে কোন কথার প্রসঙ্গ তোমার অঙ্গ জ্বলন্ত জুই তোমার অঙ্গ জ্বলন্ত জুই মই যে পতঙ্গ কি যে তোমার সঙ্গ প্রিয়া মিঠা তোমার সঙ্গ মনে মনে অহা যোৱা তারে নাম ভাল পোৱা মনে মনে অহা যোৱা তারে নাম ভাল পোৱা আকাশে বজালে শুনা মিঠা জল তরঙ্গ মিঠা জল তরঙ্গ সমাজৰ নীতি নিয়ম ভঙাটো নতুন নিয়ম সমাজৰ নীতি নিয়ম ভঙাটো নতুন নিয়ম আজি নিশানে যাবা কোন আজি নিশানে যাবা কোন কৰি মোক নিসংগ তোমাৰ অঙ্গ জ্বলন্ত জুই তোমার অঙ্গ জ্বলন্ত জুই মই যে পতঙ্গ কি যে তোমার সঙ্গ প্রিয়া কি যে তোমার সঙ্গ কি যে তোমার সঙ্গ প্রিয়া কি যে তোমার সঙ্গ हमारे साथ रहेंगी इस कार्यक्रम में स्पेशल सखी सहेली रवीना टंडन। তাইৰ শৰীৰৰ অংগে অংগে যৌৱন ঠাহ খাই আছে বুকুৰ উঠা নমাবোৰত কামনাৰ নদী চকুৰ চাৱনিত কি আবেদনময় ভংগিমা তাইৰ
কিন্তু ইমানৰ পিছতো তাই অপূৰ্ণ। তাইৰ মতা মানুহটোৰ বেমাৰ আছে, মতা মানুহৰ বেমাৰ। সেয়ে মই তাইক পূৰ্ণতা দিওঁ। তাইৰ এই পাৰ ভঙা যৌৱন মই এৰাসুটি হ'বলৈ নিদিমতো। আৰু তাইও সেইকাৰণে মোৰ ওচৰলৈ আহে। তাইওতো বিচাৰে তাইৰ লগত কোনোবাই দুষ্টামি ভৰা ধেমালি কৰিব। তাইৰ অসমতল ভূগোল বিচৰণ কৰি কৰি মই উন্মাদ হৈ পৰোঁ। কিবা এক অদ্ভুত শিহৰণ অনুভৱ হয় মোৰ দেহত। এক প্ৰবল জোকাৰণিৰ সৃষ্টি হয় দেহ মন প্ৰাণত। गुटकाई कारण break the grip of corruption and black money. We have decided that the 500 rupee and 1000 rupee currency notes presently in use will no longer be legal tender from midnight to night. Well, this is a major change. Teller has brought in a major change. This is a major change. 2000 रुपए के हर एक नोट पर NGC यानी नैनो GPS चिप लगा हुआ होगा। Today, that the relationship between a journalist and a politician is a professional relationship, and don't you dare to cross the line with me on that. So we can see from the visuals there that Prime Minister Modi's mother was also visiting a bank today. NGC लगा होता है, उसकी लोकेशन को ट्रैक किया जा सकता है। अब आप उसे चाहें तो साथ करेंसी नोट को नष्ट किए बिना नोट এটা কাম কৰচোন তহঁতে তালৈ যা ফিল্ডত যা আৰু মানুহখিনিক কাম কৰাটো ভালকৈ চাবি আৰু চাবি পিছফালে যাতে গেৰুৱা কালাৰৰ কাপোৰবিলাক লগাই ঠিক আছে আৰু সন্ধিয়া টেম্পৰ মানুহখিনিক যদি কিবা খুৱাব লাগে খুৱাই দিবি ঠিক আছে আৰু এটা কথা আপুনি টেণ্টৰ মানুহক খুৱাবলৈ লৈ পহত নবহিবি ঠিক আছে কওকচোন ছাৰ। তোৰ বাৰু কোনোবা মন্দিৰত মানুহ চিনাকি আছে নেকি? চিন্তা সেইসকলৰ হ'ল যাৰ হাতত বস্তাই বস্তাই টকা আছে। আছে ছাৰ, এই ঘাটৰ ফালে এজন পূজাৰী আছে, ভাল। তাকে অলপ পইচা আছিলে বুজিছনে, ৰাখিব লাগিছিলে। পৰা যাবনে মন্দিৰত? এতিয়া সেই টকা বেংকলৈ গৈ নতুন টকা আনিবলৈ গ'লে জলুঙাৰ মেকুৰী ওলাই পৰিব। কিন্তু মানুহৰ মাথাহে, ৰাইজে তাতো কম কষ্ট আৰু কম খৰচৰ পথ উলিয়াই ল'লে। প্ৰভাত হাজৰিকাৰ নিচিনা যিখিনি মানুহে চৰকাৰী সিদ্ধান্তটো আগতীয়াকৈ গম পাই ব্যৱস্থা কৰিব নোৱাৰিলে, তেওঁলোক কাষ চাপিল হস্পিটেল নহ'লে ভগৱানৰ। বহুত জৰুৰী কথা আছে তোৰ লগত। এটা কাম এটা কৰিব লাগে। এটা বস্তু এটা দিম মই তোক, এটা বেগ এটা, সেইটো তই কেইদিনমানৰ কাৰণে মন্দিৰত থ'ব লাগে। ঠিক আছে। অঁ, এটা বস্তু এটা ইমান ভাবিব নালাগে, ভাল বস্তু আৰু।
মন্দিৰত থ'ব পৰা বস্তুৱে হয়। এইখিনিতো পূজাটো আহি আছে ন, পূজাটো গৈ লওক তাৰপিছত। সময় মোৰ হাততো নাই অ'। 1000 টকাকৈ পাবি একদিনত, 1000 টকাকৈ। ভয় খাব নালাগে, তই মন্দিৰত থ'ব পৰা বস্তুৱে হয়। একো খেলি মেলি নহয়তো? আৰে নহয় অ' খেলি মেলি, বিশ্বাস কৰোঁ, একো খেলি মেলি নহয়। কিমান ডাঙৰ বেগ আছিলে? ডাঙৰ আছিলে বহুত। কিমান ডাঙৰ? ইমান ডাঙৰ আছিলে। 500 টকীয়া দেখিছ? সি ইমান পইচা ক'ত পালে বাৰু? এইটো এই লগত কাম কৰে প্ৰভাত হাজৰিকা। সি মানুহটোতো এটা মস্ত হেৰি, তাৰতো চব 2 নম্বৰী টকা। কি হ'ব বাৰু এতিয়া? কিবা এটা হ'লে ডাঙৰ মানুহবোৰ নফচে নহয়, আমাৰ নিচিনা সৰু মানুহবোৰহে ফচে। তাইৰ কথাখিনি শুনাৰ পিছত মোৰ মূৰত বিজুলী সঞ্চাৰ হ'ল। তাই সেইদিনা স্বয়ং লক্ষ্মী দেৱীৰ ৰূপ লৈ মোৰ ৰুমলৈ আহিছিল। MLA প্ৰভাত হাজৰিকাৰ লগোৱা তাইৰ মতা মানুহটো। গতিকে প্ৰভাত হাজৰিকাৰ আগত কথাটো উলিয়ালে কিবা এটাতো আহিবই। উৰহীৰ উলিয়াবই নালাগে, উনুকিয়াই দিলেই হ'ল। বাকীখিনি হাজৰিকাই বুজি পাব বুলি মোৰ দৃঢ় বিশ্বাস মোৰ এই দীঘলীয়া সাংবাদিকতা জীৱন। প্ৰাইম মিনিষ্টাৰ আহিব নহয়? হেৰি কোন হে তুমি? কথাবিলাক চিন্তা কৰিব লাগে। গোটেই কথাখিনি ক্লিয়াৰকৈ বুজাই নোলোৱালৈকে আমাৰ কামখিনি নহ'ব। গতিকে ছাৰৰ লগত আজি সন্ধিয়া বহি গ'লেও গোটেই কথাখিনি ক্লিয়াৰ নহ'লে তহঁতে পাতিছ নে কিবা পাতিছ? ছাৰ আছে চাগে ন? আছে ছাৰ আছে। ভালে আছে নহয় ছাৰ? আছোঁ। হেৰি আছিলে হয় এই আপোনাৰ লগত কথা এটা পাতিবলগীয়া আছিলে। কওকচোন। কথাটো মানে হেৰি, এই সিদিনা আপোনাৰ লগ দেখিছিলোঁ মানে সেই সিহঁতৰ ফালে। হয় নেকি? আহকচোন সময় আহক। কওক। মানে কি হেৰি সিদিনা মানে আপোনাৰ দুলক গ্লাছখন থৈ দিছোঁ। কওক। সিদিনা মানে আপোনাৰ সেই দুলক দেখিলোঁ হেৰিত
বুজি পাইছোঁ গোটেইখিনি হয় মই গম পালোঁ মই গোটেই কথাখিনি গম পাইছোঁ আপুনিয়ে মই এখন ঘৰৰ মানুহ নহয় জানো হয়নে সেইটো কাৰণে আপুনি একো চিন্তা নকৰে এক মিনিট মই মানে ভাবিলোঁ কি আৰু সি যেতিয়া আপোনাৰ কওকচোন মই বোলো মানে আপুনি সি যেতিয়া আপোনাৰ লগতে কাম কৰে গম পাইছোঁ গতিকে একো নাই সেইবিলাক চলিয়ে থাকে আপুনি মোৰ ঘৰৰ মানুহ আপুনি মোৰ ওচৰলৈ নাহিলে কাৰ ওচৰলৈ আহিব নহয় জানো ঠিকে আছে হয় নৰক মাতচোন কথাটো মানে জনাই এওঁৰ এড্ৰেছটো লৈ ল'বিচোন ঠিক আছে আপুনি এটা কাম কৰিব এওঁক এড্ৰেছটো দি যাবহি সন্ধিয়া সময়ত আপোনাক এওঁ লগ কৰিব নহয় জানো এইবিলাক ঘৰৰ কথাবিলাক মিলাই মিলাই চলি থাকিলে হ'ল নহয় জানো কথাটো ছাৰক একো নাই আপুনি সন্ধিয়া সময়ত আপুনি ঘৰতে থাকিব এওঁ যাব এড্ৰেছটো যি গ'লে হ'ল ঠিক আছে লগ পাম তেতিয়াহ'লে আৰু আপুনি চাই মেলি হেৰিটো হয় আপুনি একদম নিশ্চিত থাকক আপুনি আমাৰ ঘৰৰ মানুহ নহয় জানো আমি যদি আপোনাৰ কাৰণে নাভাবোঁ কাৰ কাৰণে ভাবিম কওকচোন হয়নে নাই তাকে তেখেতো ডাঙৰেই দিয়কচোন নাই হ'ব মই গোটেইখিনি বুজি পাইছোঁ এইবিলাক চলি থাকে আৰু হেৰি নাই কেতিয়াবা কিবা যদি আৰু প্ৰয়োজন হয় আহিব আমিতো আপোনালোকৰ কাৰণে আছোঁ নহয় জানো ঠিক আছে এড্ৰেছটো দি যাব বেয়া চেয়া নাপাব একো নাই ঘৰৰ মানুহক বেয়া পায় নেকি ঘৰৰ মানুহক বেয়া নাপায় নহয় একো নাই আপুনি আহি মেলি থাকিবহি লগ পাই থাকিম মাজে মাজে ঠিক আছে দিয়ক এড্ৰেছটো দি যাব আহিছে হয় যাব ক্ৰমাৎ বৃদ্ধি পাইছে মন্দিৰত লুটপাটৰ ঘটনা প্ৰথমে মহানগৰীৰ ঐতিহ্যমণ্ডিত দেৱালয়ৰ চাঞ্চল্যকৰ চুৰিকাণ্ড তিনিচুকীয়াৰ টিলিঙা মন্দিৰৰ টিলিঙা চুৰিকাণ্ড বগলা বাবা মন্দিৰত চুৰ হ'ল সৰু কথা সৰু নিউজ ময়ো কৰিলোঁ কিন্তু কথাবোৰ মই ভবাৰ নিচিনাকৈ সৰু নহয় মই মাছ ধৰিবলৈ গৈ কেঁকোৰা গাঁতত হাত সোমোৱাইছিলোঁ আচ্ছা দুল তোক কোনোবাই ফ'ল' কৰিছিলে নেকি নাই কৰা ছাৰ তোক যদি ফ'ল' কৰা নাই মদনে কেনেবাকৈ গম পালে তাকেইতো ছাৰ মানে নাজানো ছাৰ আচ্ছা হেৰি নে তইতো অকলে গৈছিলি ছাৰ মানে অকলে মানে মোৰ লগত তাইও গৈছিল ছাৰ কি ছাৰ মানে এই যোৱা বছৰ মন্দিৰ এটালৈ গৈছিলোঁ তাতে দেখুৱাওঁতে মানে ক'লে যে দুয়ো যদি একেলগে যায় শিৱ মন্দিৰত চাকি এগোজ জ্বলাওঁ তে বেমাৰটো মানে ভাল হয় তই আৰু বেলেগটি নাপালি নহয় মানে মই ভাবিলোঁ যে যদি লগত মহিলা এজনী থাকে তে মানুহে সন্দেহটো নকৰে বৰ মাথা মাৰিলি সেইটো কাৰণে মালেই নোহোৱা হৈ গ'ল আচ্ছা তই কাম কৰ হয় ছাৰ কওকচোন তাইক ইয়ালৈ লৈ যা হ'ব ছাৰ তাই গম পাইছিলে নেকি বাৰু কিবা কাৰণে পানী গ্লাছ দিয়ক তোক পানী গ্লাছ দিব দিলোঁ নাই জলদি কাপোৰটো পিন্ধি ঠাইলৈ যাব আছে কিয় পিন ঠাইলৈ যাব আছে ক'লে
তই যিখিনি কৈছ সেইখিনি কৰ কাপোৰটো পিন্ধি এঠাইলৈ যাব আছে কল মই কৈ আছো নে নাই তই কাপোৰটো পিন্ধি যাবলৈ আছে এঠাইলৈ ক'লে অ জলদি পিন্ধ না দেখে না স্যার বহা একো নহয় বহা একো নহয় বহা আচ্ছা চাকি জ্বলালা সিদিনাখন জ্বলালা ন ভাল এইবিলাক কৰি থাকিব লাগে চাকি তাকিবিলাক জ্বলাই থাকিব লাগে মই এবাৰ কি ভাবিছোঁ জানা ইয়াক এবাৰ বাহিৰলৈ লৈ যাওঁ বুজিছা আজৰি পালে ইয়াক এবাৰ বাহিৰত নি পেলাই দেখুৱাই আনিম ভাল হৈ যাব এইবিলাক চিন্তা নাই আজিকালি এইবিলাক সব মানুহৰেই থাকে হয় ভাল হৈ যাব চিন্তা নাই আচ্ছা সিদিনাখন ই বেগ এটা লৈ পেলাই গৈছিলে দেখিছিলা হয় দেখিছিলোঁ বেগটোৰ ভিতৰত কি আছিলে বাৰু কোৱাচোন মানে নাছিলে টোপোলা এটা আছিলে টোপোলাটোৰ ভিতৰত কি আছিলে নাজানো মানে বেগটোৰ ভিতৰত টোপোলা এটা আছিলে টোপোলাটোৰ ভিতৰত কি আছিলে তুমি নাজানা সঁচা কথা ক জান খাই দিম কিন্তু হ'ব তই যি কৰিব লাগে কৰিলি এতিয়া মই কৰিম হ'ব তই মনে নপৰি থাক তুমি সঁচাকৈ নাজানা নহয় জানো বেগটোৰ ভিতৰত টোপোলাটোৰ ভিতৰত কি আছিলে তুমি নাজানা নাজানো ছাৰ কি আছিলে বাৰু তাত কি আছিলে তুমি নাজানা কি আছিলে আচ্ছা দোল হৈছে এটা কাম কৰ যা যা মন্দিৰত যাকে যা যি কৰিব লাগে মই কৰিম যা যাকে যা হ'ব মই কৰি আছোঁ হ'ব যা 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 হ'ব যা ঐ শুনচোন বাহিৰত ইহঁতে ৰখি আছে মই ভাবিছোঁ রত্নয় অলঙ্কার ভরে নাচয় নরে রত্নয় নাচয় ও নরে কিন্তু এই তাল মই ভংগ কৰিম কেনেকৈ তাল ভংগ কৰিব লাগিব কাৰণ তাল ভংগ কৰিব নোৱাৰিলে মই হৰণ কৰিব নোৱাৰিম কৰিলে কি মন কৰি মন তাল ভাঙে দৃষ্টিত মাৰিলা হুংকা পদ্মাই শপত কৰিলা যে তাল ভংগ হ'ল তবে পরে উঘাই ঘুমের পরে
তাইক মিক্সাৰ গ্ৰাইণ্ডাৰ লাগে মই তোক ৰখিবলৈ কৈছো নে নাই মানে স্মাৰ্টফোন কিনি দিছো স্মাৰ্টফোন তাই EMI স্মাৰ্টফোন কিনি দিছো কৈ যা কিয় কৰিলি তই কিয় কৰিলি মই তোক বহিবলৈ কৈছো নে কোনে এতিয়া কামটো কৰিলি কৈ যা মোৰ মালটো কোনে কোনে কামটো কৰিছে কৈ যা তোক কোনে কৈছিলে তোক কোনে কৈছিলে তোক কোনে কৈছিলে তই কৈছ তই প্ৰথমতে মোক কলি তই বেগটোৰ ভিতৰত কি আছে একো নাজানো তাৰপিছত কলি পেকেট এটা আছে তাৰপিছত মোক কলি তই মই কাকো কোৱা নাই তহঁত দুটাৰ ভিতৰত কোনে মাৰিছ মোক সঁচাকে তই যদি নাজানো মোক ব্লেকমেইল কিয় কৰিছে তই যা তই মোৰ ঘৰত যা তই মোৰ ঘৰত বহে যা মই জেগা পাইছো পইচা লৈহে যাম যা মই তোক ঘৰলৈ যাব কৈছো নে মই তোক যাব কৈছো নে কোনে দিছে কোনে দিছ ক মই তোক কৈছো কোনে নিছ ক তহঁত দুটাৰ ভিতৰত কোনে মালটো নিছ ক উলিয়া বুলি কৈছো নহয় উলিয়া জীৱনৰ সৰু সুৰা চিকাৰ ধৰি চলি থকা মইটোৱে প্ৰভাত হাজৰিকাৰ নিচিনা হাতী চিকাৰ কৰিবলৈ কেতিয়াও নাযাওঁ মই মাছ ধৰিবলৈ গৈ কেঁকুৰা গাঁতত হাত দিছিলোঁ মোৰ দীঘলীয়া সাংবাদিকতা জীৱনত যথেষ্ট শত্ৰু আছিল মোৰ বিৰুদ্ধে বেহু ৰচনা কৰা হৈছিল শিয়াল ধৰা $500 লৈ যাওঁ এইটো কাম কৰে এটা মস্ত হেৰি এইটো পইচা কি দিম মই তোক পইচা দিয়া নাই মই মানিছোঁ কিন্তু মই তোক এইবাৰ পইচা দিম তই মই তোক এটা কথা সুধোঁ তই মোক এইফালে আছোন তই এইফালে তোক মই এটা কথা সুধোঁ তই জান তই বেগটোত কি আছে তই জান নাজানো বেগটোত 50 লাখ টকা আছে আৰে সঁচাকৈ মই শুন না 50 লাখ টকা আছে তই যদি ক তাৰে আধা কৰিম আধা তই ল'বি আধা মই ল'ম আধা অঁ তই মান এইবাৰ হ'ব দে তই মই নালাগে শুন না তই হেৰি কৰ মান কথাটো মান এই মই কৈছোঁ 50 লাখ টকা আছে আধা কৰিম মই তোক জনাম একদিন মই তোক ফোন কৰি পেলাই ক'ম তই বেগটো য'ত থ তোৰ কথা তই তোৰ ঘৰত থ'ব পাৰ তই বেলেগতো থ'ব পাৰ তোৰ কথা মানি যা এইবাৰ মানি যা মই কৈছোঁ ভাল আমাৰ দুটাৰে বহুত প্ৰফিট হ'ব জীৱনৰ কাৰণে মই তোক ফোন কৰিম তাৰে আগদিনা তই সেই বস্তুটো তই নাইকিয়া কৰি দিবি ঠিক আছে তই বস্তুটো নাইকিয়া কৰি দিবি সেইচব পৰ্যায়ে মই নোৱাৰোঁ তই এইবিলাক জেং মই লৈ থাকিব নোৱাৰোঁ তই 50 লাখ টকা 50 লাখ আধা সঁচাকৈ কৈছোঁ তই বিশ্বাস কৰ তোৰ মোক বিশ্বাস নাই নেকি তই ফচিছ নেকি তই ফচাটো নাই কিন্তু তই এতিয়া যিটো কথা ক'লি মই এতিয়া ফচিম মই তোক গোটেই ঘটনাটো বুজাই আছোঁ তই কি কৰিব লাগে মই তোক জনাম তই সেই বস্তুটো তাৰ পৰা নাইকিয়া কৰি দিবি বেলেগ জেগা এটাত থৈ দিবি আৰু তাৰ পিছদিনা ৰাতিপুৱা উঠি তই হাল্লা কৰি দিলে হ'ল চুৰ হৈছে বুলি সেইচব জেং মই লৈ থাকিব নাই মই তোক এতিয়া বস্তুটো দিওঁ তই লৈ যাগে যা শুনচোন এইবাৰ তই কৰ মই কৈছোঁ দেশত নোটবন্দী হৈছে পুৰণা নোটবোৰ আৰু নচলে
আৰু আমাৰ বেগটোত যিমান পইচা আছে চব পুৰণা। কি এইবোৰ কি কৰোঁ তেনেহ'লে এতিয়া পানীত পেলাই দিওঁগৈ নে কি? কৈ আছোঁ মই তোক কৈ আছোঁ কি কৰিব লাগে। তই অলপ অলপকৈ যাই বেংকত পইচাখিনি সলনি কৰ। অলপ পইচা তই মন্দিৰ বনোৱাৰ নামত দেখাই দে, আৰু বাকী পইচা তোৰ আৰু মোৰ, আধা তোৰ আধা মোৰ। তেৰাৰ আশীৰ্বাদ মোৰ ওপৰত সদায় আছে। তাতে বগলা বাবাৰ চকু মোৰ ওপৰত আছে এই বুলি সৰুতেই গোসাঁয়ে কৈ থৈছে। এইখন খেল ইমান সহজতে শেষ হ'ব নোৱাৰে, হ'বলৈ নিদিওঁ।